মাষ্টৰ আপুনি এইবোৰ সদায় সদায় কিয় খায়? সেইটোৱেতো কথা মোৰ বহুত টেনশ্যন মদ খালে কি টেনশ্যন কমে নেকি? টেনশ্যন বাঢ়ে। ঘৰৰ কথা অলপ ভাবক, ঘৰত এজনী গাভৰু ছোৱালী আছে। মাষ্টৰ মোক ইমান নলেজ দিব নালাগে। কলেজত নপঢ়িলেও মোৰ কিন্তু নলেজৰ কমি নাই। হ'ব আপোনাৰ নলেজ। আপোনাক জানো কথা কৈ কিবা লাভ হ'ব? আপুনি যি ভাল দেখে তাকে কৰক, মই যাওঁ। যা তোৰ নলেজ তোৰ লগতে ৰাখ। শিক্ষা দিবলৈ আহিছে মোক। দেখা নাই মাষ্টৰগিৰি বেছি কৰে মাষ্টৰ। অঁ 1 hour মই গৈ আছোঁ। ঠিক আছে। ঐ তোৰ কি হ'ল? এইখিনি কাম কৰোঁতে ইমান দেৰি নেকি? বাকীবোৰ কাম কেতিয়া কৰিবি? নহয় মানে আজি মোৰ অলপ গাটো বেয়া, সেইকাৰণে। গাটো বেয়া যদি কাম কৰিবলৈ কেলে আহিছা? টকা গছত লাগে নেকি? হ'ব দাদা, মই সোনকালে কৰি দিম। সোনকালে কৰ, নহ'লে কিন্তু আধা বেলাৰে পইচা পাবি, পিছত মোক নুদুখিবি। খুৰী কাপোৰ লগাইছে নেকি? যাক কৰক বজাৰত কমতে পায়। এইডালৰ আৰু কাম নাই, দিনে ৰাতি এই সোপা খাব আৰু ধলং ধপংকৈ ঘূৰি ফুৰিব। হয় দেই, ঘৰত যে এজনী গাভৰু ছোৱালী আছে, তাইক যে উলিয়াই দিব লাগিব, সেইটো হ'লে খবৰ নাই। বেচেৰীজনীলৈ বেয়াই লাগে। দিনটো কাম কৰি যি দুপইচা পায় তাকে দেউতাকটো কাঢ়ি লৈ যায় এই মখা খায়। হয় দেই, মানুহ হ'ল বুলি এনেকুৱা হ'ব নালাগে। এইজনীৰো খবৰ নাই, পকেটতো পইচা নাই। বেকাৰ ডাঙৰ কৰিছোঁ, তাইৰ মাথাত মাল বোলা বস্তুৱেই নাই। ইনকাম কৰিছে, দেউতাকক পইচা দিব লাগে, তাই সেইটোৱে নাজানে। আৰু ভগৱান তই ভুল কৰিছ, মহা ভুল কৰিছ। দিছ দি ল'ৰা এটাকে দি বোজাহে ছোৱালী এটাকে দিছ। তোৰ বাবা, তই আজিও মদ খাই আহিছ? চুপ, মনে মনে থাক। পইচা আনিছ নাই? আনিছো। দে। বাবা, এইকেইটা পইচা মই বেলেগৰ ঘৰত কষ্ট কৰি কাম কৰি আনিছো। তোক মই মদ খাব দিব নোৱাৰো। কি ক'লে? পইচা নিদিয়? এইকেইটা পইচাৰে মই কাপোৰ এযোৰ ল'ম। কাপোৰ ল'বি? এইবোৰ কি পিন্ধি আছ? এইবোৰ কি কাপোৰ নহয়? দে। এই এটাই চোলা আৰু কিমান দিনলৈকে পিন্ধি থাকিম বাবা? যিমান দিনলৈকে নিচিঙে নাফাটে সিমান দিনলৈকে পিন্ধি থাকিব লাগিব। এতিয়া পইচাকেইটা দে। নাই, নিদিওঁ মই এইকেইটা পইচা। কি তোৰ ইমান সাহস? পইচা নিদিয়? দে দে বুলি কৈছো, দে দে। নিদিওঁ বাবা। দে দে বুলি কৈছো, দে 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 বুলি কৈছো, বাবা। দে। বাবা, পইচা কেইটা দেচোন।
এনেকৈ উধাটো খাই আহিছ যে তহঁতৰ খুৰাৰ এক্সিডেণ্ট হৈছে কি তুই তই সঁচাই কৈছতো অঁ ক'ত হৈছে বজাৰত বলচোন বল বাবা এই ছোৱালীজনী অ' বাবা বাবা তোৰ কি হৈছে উঠছোন পানী পানী বাবা উঠছোন চকু মেল অ' বাবা উঠছোন চকু মেলচোন উঠছোন তই বাবা মই আহিছো বাবা কি হৈছে অ' মাজুলী প্লিজ ডক্টৰৰ ওচৰলৈ লৈ বলো মোৰ বাবাৰ কিবা হৈছে মোক তই বচা মই আছো বাবা মই তোক আৰু মই কেতিয়া নামাৰো প্লিজ আপোনালোকে বাবাৰ কিবা হৈছে মই কাৰ লগত থাকিম বাবা বচা বচা তই উঠছোন বাবা আপোনালোকে কিয় আঁতৰি গ'ল মোৰ বাবাক বচাওকচোন শুনকচোন মোৰ বাবাক বচাওক মোৰ বাবাক বচাওক বাবা মাজনী তই মোক বচা মা অ' বাবা মই আৰু তোক আৰু মই কেতিয়াও বাবা অত্যাচাৰ নকৰো মা দেউকা ভগাজি নিথৰ পুখী ঘূৰিব নোৱাৰো কাল ধুমুহাৰ সূতাত পৰি দিশহাৰা হলো মই দিশহাৰা হলো মই দেউকা ভগাজি নিথৰ পুখী উৰিব নোৱাৰো কাল ধুমুহাৰ সূতাত পৰি দিশহাৰা হলো মই দিশহাৰা হলো ৰীমা তোমাৰ কি হৈছে বাবাৰ এক্সিডেণ্ট হৈছে দেউতাৰ এক্সিডেণ্ট ক'ত কেনেকৈ বজাৰত পৰি আছে কোনো মানুহে সহায় কৰিব অহা নাই সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ এইয়া মই তাক আগতে ইমান বুজালো এই মহা নাখাবি কথা শুনিলেহে আপুনি সোনকালে বলক খুৰা বাবাই তাতে পৰি আছে আপুনিও যদি নাযায় বাবাই মৰি থাকিব ৰবাচো তুমি চিন্তা নকৰিবা মই আছো নহয় ৰবা সোনকাল কৰক খুৰা বলা বলা বলক আহা বলা বলা
ক'ত যায় আপুনি? অ' হেৰি নহয়, ৰাজেনুৰ এক্সিডেণ্ট হৈছে বোলে। তাতে আপোনাৰ কি হ'ল? কি হ'ল মানে? সি আমাৰ এখন গাঁৱৰে মানুহ নহয় জানো? ইমান ডাঙৰ এটা বিপদত তাক আমাৰ সহায় কৰাটো আমাৰ দায়িত্ব। একো দৰকাৰ নাই, সেই মদাহীটো থকা নথকা একে। প্লিজ খুৰী, আপুনি এনেকৈ নক'ব। আজি যদি খুৰাই নাযায় মোৰ বাবাই মৰি থাকিব। মৰক সেইবোৰ মানুহ। হে ৰা, তুমি এইবোৰ কি বকি আছা? যি শুনিছে তাকে কৈছো। ঐ, তই এতিয়া যাবিনে? প্লিজ খুৰী, আপুনি এনেকুৱা নকৰিব। খুৰাই যদি আজি নাযায় মোৰ বাবাক কোনে বচাব? মোৰ বাবা মৰি থাকিব। এনেকুৱা নকৰিব খুৰী। যা কৈছো, যা। তোৰ চকুৰ পানীয়ে মোক গলাব নোৱাৰে। বল 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 বল। হে ৰা, ৰবাচোন। হে ৰা, ৰবাচোন। হে ৰা। পানী 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 বাবা, পানী মই পানী মাজনী কিবা পালিনে? আমাৰ দৰে মানুহক কোনেও সহায় কৰিব নিবিচাৰে বাবা। বুজিছো মা, বুজিছো। আমাৰ দৰে এনে মানুহক কোনে সহায় কৰিব? নিজৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব। নিজৰে স্বভাৱ চৰিত্ৰ বেয়া, কোনেও ভাল পাব? বহুত কষ্ট দিলো তোক বহুত কষ্ট দিলো। পাৰ যদি মোক ক্ষমা কৰি দিবি মা, মোক ক্ষমা কৰি তই কি কৈ আছ এইবোৰ বাবা? নাথাকিম মা, মোৰ সময় হৈছে মা। সময় হৈছে মোৰ কাৰণে আৰু মৰম নাৰাখিবি। মই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ওলাইছো। বাবা, মোক ক্ষমা কৰিবি। দেউকা ভগাজি বাবা, নিথৰ বুখি বাবা, কি হৈছে? বাবা, ধুমুহাৰ হুতাত পৰি বাবা, দিশহাৰা দেউকা ভগাজি নিথৰ বুখি ঘূৰিব নোৱাৰো কাল ধুমুহাৰ হুতাত পৰি দিশহাৰা হলো মই, দিশহাৰা হলো মই। দেউকা ভগাজি নিথৰ পুখী উৰিব নোৱাৰো